মৰ্নিং অসমবাসী ৰাইজ। এতিয়া আমি গৈ আছোঁ হাতীপাথৰ কাজিৰঙা হাতীপাথৰ দেখাব গৈ আছোঁ। এইফালে বিকাশ ঘৰৰ পৰা ওলাইছোঁ আৰু গৈ আছোঁ অলপ ভাল পাওঁ। জিপচিৰ কাম এইটো এতিয়া আমি ওপৰলৈ গৈ আছোঁ। ওপৰত গৈ আছোঁ। এইখন হৈছে ৰবৰ বাগান। এতিয়া আমি এইফালে গৈ আছোঁ তলত। সেইফালে মানুহবিলাকে পিকনিক খাই যায়, আমি দেখাই আছোঁ ক'ত পিকনিক খাই। এইখন দেখিছে ৰবৰ বাগান। ইয়াত পিকনিক হৈ আছে, ইয়াতে পিকনিক খাই মানুহবিলাকে। এইবিলাক আহিছে, ইমান নাই, মানুহ কমি গ'ল এতিয়া ন, মানুহ কমি আছে, কমি গ'ল আৰু এতিয়া। তথাপিও ফাইনেলি আহি পাই গ'লোঁ। এইখন পাহাৰখন দেখিছোঁ, এইখন পাহাৰখন আহি পাই গ'লোঁ। মানুহবিলাকে দেখিছে এতিয়া পিকনিক খাই আছে, আমি পিকনিক খাই আছে। এতিয়া যাম মন্দিৰত সোমামগৈ আৰু পাহাৰখন দেখা দিছোঁ অলপ। পিকনিক খাই আছোঁ। এইবিলাক মানুহ কমি গ'ল, আগতকৈ বহুত মানুহ কমি গ'ল এতিয়া। দুয়োটাই আহি দলঙৰ ওপৰত উঠি আছে। এই তলফালে মানুহখিনি আছে, এইখন দেখিছে, এইখন ৰবৰ বাগান হয়। এতিয়া তাত সোমাম আৰু যাম। তাৰপিছত আপোনালোকৰ হাতীপাথৰ দেখাম। হাতী পাথৰটো হাতীত দুখে আৰু এতিয়া সেই তাতে আছে, মন্দিৰটো তাত আছে, তাত দেখাম। এতিয়া আমি একদম পাহাৰ কিনাৰত আছোঁ, দেখিছে পিছফালে এখন পাহাৰখন। তাৰপিছত সেইফালে মানুহখিনিয়ে পিকনিক খায়। বেছি নাই, আজি কম মানুহ, আহিব নোৱাৰিলোঁ। আজি আহিছোঁ, মানুহ কমিছোঁ, তথাপিও মানুহ আছে, আছে পিকনিক খাই আছে। এতিয়া ব'লক মন্দিৰত একেবাৰে লগ পাই আছোঁ। নদীত নামি গৈছোঁ, এতিয়া ব'লক নদীত নামি লওঁ। এইখন নদী, নদীবিলাক সেই গৈ আছে, দেখিছেনে? অলপ নামি গৈ আছোঁ। আহিলে চাব পাৰিব ধুনীয়াকৈ দেখিছে, একদম পুৰা কি ধুনীয়া লাগিছে। পানীখিনি গৈ আছে, পাহাৰৰ পৰা আছে।
হাতী পথাৰ চাম বলক 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 গৈ আছোঁ এতিয়া হাতী পথাৰ সোমামগৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব এতিয়া তাত মই বলক চাই যাম এতিয়া মন্দিৰত সোমাব গৈ আছোঁ গোটেইখন ৰবৰ বাগান আছে ৰবৰ বাগান আছে বলক এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাওঁ মন্দিৰৰ ভিতৰত সোমাই গৈ আছোঁ আহি পাই গ'লো মন্দিৰত বাবা হাতী পথাৰ গৈছিলোঁ যে এয়া হাতী পথাৰ ভালকৈ দেখাই দিছোঁ ভালকৈ দিব পাৰে এইটো কোনো চিমেণ্ট বালি নহয় পাথৰ হয় নিজে হোৱা পিছফালে আগফালে দেখা দিছে এইবিলাক দিছে গোটেই পাহাৰৰ ওপৰত আছে সেই ওপৰত এইখিনি যিবিলাক গছ দেখিছে এইবিলাক বেলেগ গছ নহয় ৰবৰ গছ যিবিলাক ৰবৰ বনাইছে ৰবৰৰ গছ ইয়াতো বিয়া আছে ইয়াতো বিয়া পতা হয় জৈৱ পাতে এইফালে তলফালে এখন নদীখন দেখাইছিলোঁ যে সেইখন নদী দেখিছোঁ আপোনালোকক যি দেখাম বুলি কৈছিলোঁ হাতীঘাটত দেখাম বুলি কৈছিলোঁ যে সেয়াই হাতীঘাট বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে ক'ব আৰু যদি কেতিয়াবা কাজিৰঙাত আহে তেতিয়াহ'লে কাজিৰঙাৰ ডিষ্ট্ৰিক্ট কাউণ্টাৰ যোনফালে আছে সেইফালেদি আহিলে হ'ল তাৰপিছত ৰাস্তাটো আহিলে হ'ল তেতিয়া আহিলে মানে মন্দিৰটো পাই যাব তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানটোৱে আছিলে দেখালে হাতীঘাটৰ এতিয়া ঘৰত গৈ আছোঁ যদি মোৰ চেনেল প্ৰথম পাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব এইটো বিকাশ নেদেখাই এতিয়া ঘৰলৈ